আজি প্ৰেছ মিটটো আমি দিবলৈ ওলাইছোঁ এটা কাৰণত। আজি আমি দেখিবলৈ পাইছোঁ আজি যিটো আমাৰ ইউপিপিএল দলৰ আমাৰ বিৰোধী দলৰ যিটো আমাৰ প্ৰগ্ৰাম হৈ গ'ল ফকিৰাগাম অঞ্চলত, ইয়াতে বহুতে মানে আমাৰ BPF দলৰ কৰ্মী বুলি, আমাৰ BPF দলৰ ডাঙৰ ডাঙৰ নেতা বুলি নিজকে পৰিচয় দি পেলাই যিয়ে আমাৰ ইউপিপিএল দলত জইনিং কৰিলে, এখেতসকলক একচুৱেলি আমি বা আমাৰ দলে আমাৰ হাইকমাণ্ডে কেতিয়াবাই এখেতসকলক আমাৰ দলৰ পৰা বহিষ্কৃত কৰিছিলে। এই বহিষ্কৃত নেতা বা নেতৃত্বসকলে আজি BPFৰ বেনাৰটো লৈ এখেতসকলে আজি ইউপিপিএলত জইনিং কৰিলে নিজৰ ওজনটো বজাই ৰখাৰ কাৰণে। এইকাৰণে আমি আজি আপোনালোকৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ যে ফকিৰাগাম ব্লকত অন্তৰ্গত যিসকলে আজি আমাৰ BPFত মানে বেনাৰ লৈ জইনিং কৰিলে ইউপিপিএলত, এখেতসকলক আগতে আমি যোৱা কেইদিনমান আগত এখেতসকলক বহিষ্কৃত কৰা হৈছিলে BPF দলৰ পৰা। এখেতসকল একচুৱেলি আমাৰ দলৰ মানুহেই নহয়। আজি টেটত যিটো আমাৰ জইনিং প্ৰগ্ৰাম হৈ গ'ল ইউপিপিএলৰ, এই জইনিং প্ৰগ্ৰামত একচুৱেলি আমাৰ BPF দলৰ পৰা এজনো কোনো জইনিং কৰা নাই, BPF দলৰ পৰা আমাৰ এজনো যোৱা নাই। এইবিলাক কিছুমান বেলেগ ৰাজনৈতিক দলৰ হ'ব পাৰে বা জনসাধাৰণ হ'ব পাৰে বা দুখীয়া কিছুমান মহিলা তথা যি প্ৰলোভন দি পেলাই এখেতসকলক লৈ আছে এখেতসকলে হ'ব পাৰে। আমি ইহঁতক ক'বলৈ নাযাওঁ, কোনে জইনিং কৰিছে আমি ক'বলৈ নাযাওঁ। এটাই কথা ক'ম, আমাৰ BPF দলৰ পৰা এজনো এই ইউপিপিএল দলত আজি যোগদান কৰা নাই আৰু যোগদান কৰা বুলি আমি নাভাবোঁ। এইকাৰণে নাভাবোঁ, আমি সঠিকভাৱে গম পাওঁ এখেতসকল আমাৰ লগত নাই। কিছুদিন আগতে এখেতসকল আমাৰ পৰা হেৰুৱাই গৈছে। এইকাৰণে আজিৰ এই প্ৰেছ মিট যোগেদি মই ক'ব খুজিছোঁ যে যিটো বাৰ্তা আমাৰ সমাজত বা আমাৰ এই অঞ্চলত আহিবলৈ ওলাইছে, এইটো আমি আগতীয়াকৈ খণ্ডন কৰি দিলোঁ। আমাৰ BPF দলৰ পৰা এজনো আমাৰ আজি জইনিঙত যোৱা নাই, ইউপিপিএল দলত জইনিঙত যোৱা নাই। ধন্যবাদ। ইউপিপিএলৰ যিটো আজি মিটিং মেলখন হৈ গ'ল পুৰণি বজাৰত, তাত এটা জইনিং প্ৰগ্ৰাম আছিল। জইনিং প্ৰগ্ৰামত আমাৰ BPF দলৰ পৰা বহুতে জইনিং কৰা বুলি তাত অল্টাৰনেট হৈ জইন কৰিছে বুলি সংবাদ এটা ওলাইছে। কিন্তু মই জানো যে যিবিলাক মানুহে তাত BPFৰ বুলি নিজক পৰিচয় দিছে, তাত বেছিভাগে ধৰক যে 80% পৰা 90% মানুহে BPFৰ নহয়। আৰু কথা হ'ল যে যিহঁতে লিডাৰশ্বিপ লৈছে তাত BPFৰ বুলি, সিহঁতক আমাৰ BPF দলৰ পৰা বহুদিন আগতে যোৱা MCL ইলেকশ্যনৰ পৰা আৰম্ভ কৰি আজি একমাহ আগলৈকে আমাৰ যিবিলাক মানে আমাৰ পদধাৰী যিবিলাক আমি বহিষ্কৃত কৰিছোঁ দলৰ পৰা, তেখেতসকলে তাত ভিৰ জমাই নিজৰ মানে বঢ়াই চৰাই তাত জইনিং এটা কৰি তাত দাম কমোৱাৰ কাৰণে বা নিজৰ স্বাৰ্থত সিহঁতে আমাৰ ভুৱা পৰিচয় দি সিহঁতে জইনিং কৰিলে। কিন্তু আচলতে সিহঁতে কিন্তু আমাৰ BPF দলৰ নহয়। কেনেকৈ নহয়, সিহঁতক আমি বহুত দিনৰ আগতেই আমাৰ দলৰ পৰা আমাৰ ঊৰ্ধ্বতন কৰ্তাসকলে সিহঁতক বহিষ্কৃত কৰিছে আৰু সিহঁতে বহিষ্কৃত বুলি আমি জানো। আজি যিটো আমি মানে ইউপিপিএলৰ যিটো আজি মিটিং হৈছে, ইয়াত আমাৰ জেনেৰেল ছেক্ৰেটাৰী বুলি যিয়ে মানে নিজকে বুলি কৈছিল BPFৰ, তেখেত আমাৰ ইউপিপিএল চৰকাৰৰ হ'ব পাৰে, আমাৰ BPFৰ মানে বহিষ্কৃত হৈ গৈছে, বহুত দিন আগতে বহিষ্কৃত হৈছে। আৰু আমাৰ BPFৰ কোনেও তাত যোৱা নাই। আৰু যিয়ে কৈছে BPFৰ, এইটো নিজৰ মানে কোনোবাই দুখীয়া মানুহ প্ৰলোভনত পৰি ক'ব পাৰে, কিন্তু আমাৰ BPF দলৰ পৰা কোনেও তাত যোৱা নাই।